গুড ইভিনিং ফ্ৰেণ্ডছ আৰু চাদৰ মেখেলা পিন্ধি পিনি ওলাইছোঁ আমি নামঘৰলৈ যাবলৈ। নামঘৰত এতিয়া কি কৰিম, চাকি দিমগৈ, সন্ধিয়া চাকি এগছ দিম বুলি ভাবি থৈছিলোঁ আৰু আমি এফালে গৈ আছোঁ, তো সেইটো কাৰণে আৰু ধুনীয়াকৈ চাকি এগছ দি আহোঁ যাতে দিনবিলাক ভালে কুশলে যায় ন বেটা। মাইনা, পাখি আৰু মই ওলাইছোঁ চাকি এগছ ধুনীয়াকৈ দি সেৱা এটা কৰি আহোঁগৈ। তেতিয়া চাই থাকিব ভিডিঅ'টো। আজি আৰু পেকিং কৰা ভিডিঅ' বনাম, মানে আজি আমি পেকিং কৰিম, তো কি কি ভৰাওঁ সকলোখিনি দেখাম আপোনালোকক, কি কি পিন্ধিম বনাম, ব'লা। অথনি নামঘৰৰ পৰা আহি মেলি চাহ তাহ খালোঁ, এইবিলাক আৰু নহ'লে এতিয়া কেইটা বাজিলে চাওকচোন। মাইনাই একদম পুৰা গালি পাৰি আছে, অত দিন হ'ল মানে পেকিং কৰা নাইকিয়া, আজি দিনটো এনেই গ'ল বুলি কৈ আছে। পুৰা গালিয়ে পাৰি আছে ৰাতিপুৱাৰ পৰা, গোটেই দিনটো গালি পাৰিছে। দিনত পেকিং কৰিম বুলি ক'লে নকৰিলোঁ, এতিয়া সন্ধিয়া কৰিম বুলি ভাবিছোঁ। মানে আমাৰ যোৱা দিনটো আহি পাই গ'লহি, গতিকে আমি পেকিং কৰিবলৈ লৈছোঁ বস্তুবিলাক। এইবিলাক চব ঠিক ঠাক কৰি আছে। বেগ উলিয়ালোঁ, এইফালে এটা বেগ আৰু এইফালে এটা বেগ। এইটো হ'ল নতুন বেগ, দেখাইছোঁ ৰ'ব। এইটো আমাৰ নতুন বেগ, এইটো আমি ফ্লিপকাৰ্টৰ পৰা আনিছিলোঁ দেই, চাফাৰী। এইটো ধুনীয়া প্ৰাইজত পাইছোঁ। আমি কিমান লৈছিলে? 2000 টকা ন? 2100 নে 2000 এনেকুৱাই কিবা এটা লৈছিলে। ধুনীয়া হয়, ইয়াৰ ৰিভিউটো দি দিছোঁ, একদম বেষ্ট হয়। আপোনালোকে মানে আনিব পাৰে ফ্লিপকাৰ্টৰ পৰা, চব আছে লক। এয়া একদম জাৰ্ণিৰ কাৰণে ধুনীয়া আৰু এইটোৱে নেকি, বহুত ধুনীয়া গ্ৰাফিক্সটো। আৰু দেখুওৱা নাছিলো, ফাইনেলি দেখাই দিছো আপোনালোকক। এয়া আৰু এতিয়া আমি কি কৰিম, পেকিং। ফ্ৰেণ্ডছ, এতিয়া আমি পেকিং ষ্টাৰ্ট কৰিম। মানে আমি গৈ আছো ফুৰিবলে, তো পেকিংটো মেইন। আৰু দুদিনৰ আগতে পেকিংটো কৰিবলৈ লৈছো, কেলে বস্তুবিলাক তেতিয়া গম পোৱা যাব কি কি বস্তু থাকি গ'ল আৰু কি কি বস্তু আনিবলগীয়া আছে। আৰু বেছিভাগ বস্তু আমি তাতে কিনিম বুলিকে ভাবিছো, যিখিনি আৱশ্যকীয় বস্তু নহলে নহয়, মানে সেইটোহে কিনিছো। বেছি বস্তু লৈ নাযাওঁ আমি। আৰু অনলাইনতে গোটেইখিনি বস্তু, বেছিভাগ মানে অনলাইনতে কিনিলো আমি। আৰু আমি পেকিঙৰ কাৰণে এইটো বেগ আনিছো, ফ্লাইট জাৰ্ণি। এইটো আমি ফ্লিপকাৰ্টৰ পৰা আনিছো। বেছি দাম নহয়। এইটো দামটো হৈছিলে 300 কিবা এটা আছিলে। ভাল বস্তু হয়, ইয়াত কেইবাটাও আছে। এইটো ডাঙৰ, তাৰপিছতে এনেকুৱা সৰু এটা, এইটো লণ্ড্ৰি পাউচ লেখা আছে। ইয়াত তিতা কাপোৰ চাপোৰ ভৰাই দিব পাৰি কিবা, কিন্তু আমি ইয়াতে ভৰাম দৰৱ কিবা কিবি। দুটা আৰু এইটো এটা লণ্ড্ৰি পাউচ, তিনটা, মানে সৰু ডাঙৰ এনেকে মিলি গৈছে। এইটো ধৰা কিবা কিবি ভৰালো বস্তু এটা। এইটো এটা কেইটা হ'ল, তিনটা, চাৰিটা হ'ল। এইফালে এইটো এটা পাঁচটা। এইবোৰ চিন লগালো। এইটোতকে এইটো ডাঙৰ, দেখিছে নাই? তাৰপিছত আটাইতকে ডাঙৰ এইটো, ইয়াৰ মাজতে এইটো সোমাই আহিছিলে। ইয়াত ভৰাই এইবোৰ এনেকে খাপ খাপকে থব পাৰি। তেতিয়া চেডেলি ভেদেলি হৈ নাযায় আৰু একদম ধুনীয়াকে অৰ্গেনাইজ হৈ যাব। আমি একদম এক্সাইটেড হৈ আছো। আৰু মানে আমাৰ বজাৰ কৰিবলগীয়া আছে। আচল কি বস্তু, দৰৱৰ বজাৰ কৰিবলৈ আছে। আমাৰ দৰৱৰ বজাৰ কৰিবলৈ আছে, আৰু বেলেগ নাই। এইবোৰ চব তাত কৰিমগে ন বেটা। তো ফ্ৰেণ্ডছ, আমি বহি গলো পেকিং কৰিবলৈ। আৰু বস্তুখিনি আমি অনলাইন অৰ্ডাৰ কৰিছিলো, কি কি কিনিলো সেইখিনিও দেখাম, আৰু লগতে পেকিং খিনিও দেখাম। আৰু প্ৰথমতে এয়া চাওক, এইটো এটা বেগ কিনিছিলো মই। এইটো পিঠিত লৈ যাম বেগটো যাওঁতে। এইটো অনলাইনে হয়, ফ্লিপকাৰ্টৰ পৰা। এইটো 300 কিবা এটা লৈছে, 300 হ'ব পাৰে, পাহৰিলো, কিন্তু সিমানেই হয় দামটো। ভাল হয় এইটো। আৰু এইটো পিঠিত লৈ যাম। তাৰপিছতে এইটো এটা এইটো লৈছিলো। আমি মানে তাতে স্কুটি ল'ম বুলি ভাবিছো, স্কুটি বাইক যি পাওঁ ল'ম। তো তাতে কি হয়, মেপ চেপ চাবলে এইটোহেত আমি গাড়ী স্কুটিৰ আগফালে লগাই ল'ম। এনেকে লগাই ল'ম। তো ইয়াত মোবাইল ভৰাই ল'লে আমি এইটো গুগল মেপ চাই মেলি যাব পাৰিম জেগাবোৰ।
এটো কিবা লৈছিল 200 না এইটো 200 লৈছে 190 এই পানী কৰিলেও সেফ হয় মোবাইলটো বাচি থাকিব 200 এটো ভাল অনলাইন বস্তুবিলাক আচলতে বেয়া হোৱা নাই ভালে আহিছে আৰু এটো এটা এইটো মোৰ হয় মই পাৰ্স পকেটত লৈ গলে দিগদাৰ হ'ব তো এইটো লৈছো ইয়াতে পাৰ্স বাকি যি আমাৰ আইডি চাইডি থাকিব সব বস্তু ইয়াতে ভৰাই লম এইটো যাব তেনেকে কৰি পেলাই চাৰ্জাৰো ভৰাই ল'ব পাৰিম কেনেকে বনাবা দেখাই দিয়া এইটো এনেকে কৰি ল'ম এনেকে এইটো তো আমি য'ত যাম তাত পানী চানী থাকিলেও যাতে নিতিতে আৰু সেইকাৰণে কঁকালতো লগাব পাৰি ন এইটো মই এনেকে লগাম এনেকে বেছি ভাল লাগিছে দেখিবলৈ তো ষ্টাইলটো ধুনীয়া হয় অকমান ফেন্সি হয় তাৰপিছত এয়া হ'ল মোৰ সুইমিং স্যুট মই খুলি দেখাই দিছোঁ পাখি সুইমিং সেট এটো অনলাইন অৰ্ডাৰ এইটো ভাগৰ তাৰপিছতে মোৰ ভাগৰ এটা আছে ক'ত গ'ল জানো বিচাৰিব লাগিব এইটো এটা হাফ পেন্ট জিন্সৰ এইটো অনলাইন হয় 300 কিবা এটা লৈছে তাৰপিছতে এইটো তাৰ লগত পিন্ধিবৰ কাৰণে হোৱাইট টপ এটা লৈছো ক্ৰপ মানে ইমানো ক্ৰপ নহয় আৰু এইটো তাৰপিছতে আছে এইটো এটা টপ এইবিলাক সব অনলাইন দেই এইটো মানে দুটা কম্বো পেক আছিলে এটা হোৱাইট এটা ব্লেক আৰু তাতটোতো মানে গৰম হ'ব ন আৰু এইবিলাকৰ কাৰণে এইটো কি ক'ব নাজানো কি কয় এইটো কাৰেণ্ট আহি গ'ল তাৰপিছতে এইটো অফলাইন মাইনা ভাগৰ পাপাৰ ভাগৰ এইটো পেন হয় তাত আমি য'ত যাম মানে গৰম হয় দেই সেইটো কাৰণে এইবোৰ পিন্ধিয়ে ঘূৰি ফুৰিব লাগিব গতিকে এইটো এটা হাফ পেন্ট তাৰপিছতে এইবোৰ গেঞ্জি তাৰপিছতে এইটো লিয়াই পেলাও এইবোৰ হেৰি পেকিং কৰিবই লাগিব এইটো এটা স্পৰ্টিং মাইনা ভাগৰ আৰু এইবিলাক হ'ল ইনাৰ আনিছো সব নতুন আৰু এইটো এটা ধুনীয়া এইটো স্কাৰ্ট এইটো মাইনাছ চাৰ্জ কৰি দিছে দেই এইটো এটা ধুনীয়া স্কাৰ্ট য়েল্লো মাৰ সবচে বেছি কাপোৰ আছে তাৰপিছতে এইবিলাক ইনাৰৱেৰ আৰু এইটো হ'ল টেপ মানে এইবিলাক মৰা ইনাৰ টেপ বুজাবলে নোৱাৰো আৰু বুজাব নোৱাৰি তাৰপিছতে আৰু এটা ধুনীয়া বস্তু দেখাম দেই এইটো মাৰ হয় এইটো অনলাইন কিনিছিলো এইটো বৰ ধুনীয়া হয় এইটো তলত পিন্ধা টপটো আৰু এইটো পেন্টটো আৰু ইয়াৰ ওপৰত এটা গ্ৰাউণ্ড থাকে বহুত ধুনীয়া এইটো পিন্ধিলে দেখি পাবই আৰু মাইনাৰ ভাগৰ চুইং সেট এইটো হ'ল পেন হয় আৰু এইটো স্পৰ্টিং পাখি এইটো জিন্সৰ পেন্ট হাফ পেন্ট এইটো পাখি কৈছে ন কোৱা তাৰপিছত পাখি ভাগৰ এইখিনি এইটো মোৰ এটা ক্ৰপ টপ টাইপে হয় হয় নাই ক্ৰপ টপ তাৰপিছত এইটো এইটো মোৰ টপ এটা এইটো টপ আৰু ইয়াত মোৰ গেঞ্জি আছে আৰু তাৰপিছত এয়া মাৰ আছে আৰু এইটো মোৰ এতিয়া আমি পেকিং ষ্টাৰ্ট কৰো এইবোৰ নাইট ড্ৰেছ হয় টিস্যু পেপাৰ নহয় এইটো ৱেবছ আৰু এইটো টেপ হয় সিমানেই আছিলে আমাৰ এইখিনি বজাৰখিনি মানে নিয়া বস্তুখিনি মানে দৰৱ চৰব সেইখিনিতো নিমেই আৰু তাতে গৈ বজাৰ কৰিমগে আমি এতিয়া পেকিং ষ্টাৰ্ট কৰো আমি আমাৰ ষ্টাৰ্ট হৈ আছে দেই পেকিং আৰম্ভ এইফালে আমাৰ মাইনা মহাশয়ে কৰি আছে পেকিং আমি দেখাইছোঁ প্ৰথম এই বেগবিলাকত কেনেকৈ কাপোৰ সৰু সৰুকৈ ভৰাব পাৰি খুব কম জেগাত সৰহ কাপোৰ কেনেকৈ ভৰাব পাৰি এনেকুৱা বেগবিলাকত এইবিলাক স্পৰ্টিংবিলাক এনেকৈ সৰু সৰুকৈ কিমান জুৰিব চাব দেই 1 2 3 4 5টা এইখিনি পাখি কাপোৰ
বেগত যদি ডাইৰেক্ট দি দিয়ে নহয় বেছি কাপোৰ নুজুৰে, কিন্তু ইয়াত চাওক কিমানখিনি কাপোৰ জুৰিছে অলৰেডি। আমাৰ ইয়াত এইটো বেগত হৈ গ'ল। এইটো বেগত আছে আমাৰ ইনাৰ ৱেৰখিনি 3টাৰে, এইখিনি নেদেখালোঁ আৰু ইয়াত আছে পাখিৰ পেণ্ট, হাফ পেণ্ট আৰু স্পৰ্টিং, মানে তাত লাগিবতো কিমান জোৰে ন, কিমানকেইটা আমাৰ কাপোৰ জুৰিলে। কেইটা আছে? 1 2 3 4 5 6 7 8 9 10 11 12 13টা কাপোৰ জুৰিছে এইটো বেগত। দেখিছে? এনে জুৰিব আৰু হেৰি কি কয় এইটো খেলিমেলিও হৈ নাযায় এতিয়া। খেলিমেলি হৈ নাযায়, মনত থাকিব এইটো বেগত বোলে ঘৰত পিন্ধা কাপোৰখিনি একে জেগাতে থাকিব। আৰু বাহিৰৰ পৰা ট্ৰেন্সপাৰেণ্ট কাৰণে ভিতৰটো দেখি থাকিব কি আছে। মই আছে কটনৰ চব এইবোৰ। এটা বেগ হ'ল দেই, এয়া এটা বেগ হৈছেগৈ আমাৰ। এয়া এটা বেগ হ'ল আৰু এটা বেগ আছে এইটো, এতিয়া জাপো আমি সেইটো বেগ। এইটো বেগ হৈ গ'ল তাত পিন্ধিবৰ কাৰণে আমি য'ত যাম, আৰু সেইটো মানে 15 কেজি হৈয়ে যাবলৈ হ'ল। সেইটো কাৰণে আমি তাত আৰু নভৰাওঁ আৰু, কাৰণ ফ্লাইটত 15 কেজিতকৈ বেছি নিদিয়ে। এতিয়া আমি এইটো বেগ লৈছোঁ, এইটো বেগত ভৰাম। সেইটো বেগত মানে 15 কেজি হ'ল, গতিকে আমি ইয়াত ভৰাম থকা বস্তুখিনি। প্ৰথম আমি গুৱাহাটী যাম, গুৱাহাটী যাওঁতে পিন্ধিবৰ কাৰণে সেইখিনি উলিয়াই থৈছোঁ। আকৌ গুৱাহাটীৰ পৰা য'ত যাম সেইকেইটা তালৈ পিন্ধি যাবৰ কাৰণে কাপোৰখিনি এইটো বেগত ভৰাম। আৰু লৈছোঁ বিচনা চাদৰ আৰু টাৱেল, এইকেইটা বস্তু এচেঞ্চিয়েল হয়। আৰু লগতে দৰৱ ল'ব লাগিব, টুথপেষ্ট, এইবিলাক এইটো বেগতে দি দিম। আৰু এখন হ'ল বিচনা চাদৰ আৰু এখন হ'ল টাৱেল। জোতাৰ কথা পাহৰিয়ে গৈছিলোঁ, দেখিছেনে? এইযোৰ মই নতুন কিনিছিলোঁ জোতা, দেখাবলৈ নহ'লে। চেণ্ডেল মানে বিশ্বত পিন্ধিবলৈ এইযোৰ চেণ্ডেল ধুনীয়া। আৰু এইযোৰ মোৰ নতুন হয়, সিহঁতৰ পাখিৰো নতুন চেণ্ডেল। এইযোৰ পাখিৰ নতুন, এইযোৰ। আৰু এনেকুৱা মাইনাই কিনিবলৈ গ'ল, ইয়াৰ দ্বাৰা নহ'ব বোলে, পিন্ধিব নোৱাৰে বোলে এনেকুৱা চেণ্ডেল। গতিকে সি লাষ্টত ডিচাইড কৰিলে যে পুৰণা এইযোৰকে পিন্ধি যাব। সি তেনেকুৱা পিন্ধিব নোৱাৰে, মানে তাত পিন্ধিমগৈ আমি, যাওঁতেতো জোতাই পিন্ধি যাম। এইকেইটা এটা চাইডেতো দৰৱ দিব লাগিব। পাখিয়ে এয়া পিছত খেলিবৰ কাৰণে চেন খেলিব ন, চেন চাকিব, সেইকাৰণে এইটো অনলাইনৰ পৰা আনিছে। চাকনা, বাল্টিং এইবোৰ অৰ্থটো থাকিব, তাতে কিনিবগৈ পাৰিলেহেঁতেন। পাখি পইচা এনে আহিছে, পাখিয়ে দিছে এইটো পইচা ন বেটা, থৈ যাবলৈ কিনিছিলোঁ যে মই। এইটো সৰু বেগটোত এইখিনি বস্তু লৈছোঁ, ৰেজৰ, ফেচ ৱাছ, ভি ৱাছ, এইবিলাক মানে বস্তু। আৰু চেম্পু টেম্পু এইবোৰ ভৰাব লাগিব। আচলতে চেম্পু পেকেট লৈ যাম আমি, আজি অনা নাইকিয়া, কাইলৈ আনিব লাগিব। চেম্পু, চাবোন এইটো পেকেটত ভৰাব লাগিব দেই। চেম্পু, চাবোন আৰু এইটো পেকেটত মই নিম। কেইটামান বস্তু আনিবলগীয়া আছে, সেইকেইটা এতিয়া মানে নাই গোটেইখিনি বস্তু, কাইলৈ বজাৰ কৰিব লাগিব। এইফালে ছানস্ক্ৰীণটো একেবাৰে দৰকাৰী, আৰু এইটো গোলাপ জল, আৰু এইটো ভেচলিন, আৰু এইফালে লৈছোঁ কটন লৈছোঁ, আৰু এইটো ৱেবছ, এইকেইটা ইয়াত ভৰাম। এইটো বেগত পাখিৰ বস্তু হয়, এইখিনি তাই ৰবৰ চবৰ, অকল ৰবৰ কিলিপ এইখিনি ভৰাইছে তাই। এইটো হৈ গ'ল, ইয়াতে ভৰাই দিয়া। ফাইনেলি হৈ গ'ল আমাৰ এইখিনি, আৰু শেষত আছেগৈ আৰু দৰৱ চৰব এইখিনি পেকিং কৰিব আছে, সেইখিনি কাইলৈ কৰিম। মানে অলপমান বজাৰ কৰিবলগীয়া আছে দৰৱৰ, আৰু মোৰ পাউডাৰ চাউডাৰ কিছুমান বস্তু কিনিবলগীয়া আছে, সেইখিনি কিনি পিনি একেবাৰে ভৰাই দিম। আৰু পূৰা হৈ গ'ল। আৰু এতিয়া কেইটা বাজিলে চাওকচোন ঘড়ীটো, 9টা বাজি গ'ল। 7টামান বজাৰ পৰা মানে পেকিং কৰিছোঁ, এতিয়া 9টা বাজি গুচি গ'ল। কিমান দেৰি লাগিলে পেকিং কৰিব। আৰু তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইমানেই আছিলে, আশা কৰোঁ আপোনালোকে ভাল পালে, আৰু ভাল পালে যদি এটা লাইক কৰিব, আৰু নতুন কোনোবাই যদি চাই আছে ছাবস্ক্ৰাইব কৰিব। আজিলৈ বাই।